মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। DLEDৰ প্ৰি এণ্ট্ৰি টেষ্ট এক্সামৰ চিলেবাছ অনুসৰি ছ'চিয়েল ছায়েন্সৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এণ্ড ইটছ ইম্পৰ্টেঞ্চৰ পৰাও তোমালোকৰ কুৱেশ্যন আহিব। গতিকে ইয়াৰ ৰিলেটেড কিছু কথা আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা। গতিকে চোৱা, প্ৰথমতে আমি জানো আহা যে সংবিধাননো কি হয়। ৰাষ্ট্ৰ পৰিচালনাৰ নীতি নিয়ম আৰু আইন কানুনসমূহকে সামগ্ৰিকভাৱে সংবিধান বুলি কোৱা হয়। সংবিধান কাক বোলে তোমালোকৰ প্ৰশ্নত পৰীক্ষাত নাহে, কিন্তু সংবিধানৰ সমষ্টিকেইটা তোমালোকে বৈশিষ্ট্যকেইটা তোমালোকে মনত ৰাখিব লাগিব। এনেকৈ প্ৰশ্নটো দিব পাৰে যে তলৰ কোনটো সংবিধানৰ বৈশিষ্ট্য নহয় বা তলৰ কোনটো সংবিধানৰ বৈশিষ্ট্য, এনেকৈ প্ৰশ্নটো দিব পাৰে। গতিকে মনত ৰাখিবা যে সংবিধান হ'ল কিছুমান আইন আৰু নীতি নিয়মৰ সমষ্টি। সাধাৰণতে সংবিধানৰ আইন কানুন নীতি নিয়মবোৰ লিখিত ৰূপত থাকে। সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ মাজত সম্পৰ্ক নিৰ্ধাৰণ কৰে। সংবিধানে নাগৰিকক ৰক্ষণাবেক্ষণ দিয়ে আৰু কৰ্তব্যসমূহ প্ৰদান কৰে। আৰু মনত ৰাখিবা যে সংবিধান পৰিৱৰ্তনশীল, সময়ৰ লগে লগে সংবিধানৰো পৰিৱৰ্তন হয়। সংবিধানৰ পৰিৱৰ্তনৰ কিছুমান বিশেষ প্ৰক্ৰিয়াও আছে। এতিয়া জানি থোৱা অহাৰ এইটো তোমালোকে মনত ৰাখিবা যে সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক সংশোধন বুলি কোৱা হয়। ইয়াতে খালী ঠাই দিব পাৰে বা তোমালোক অপশ্যন দিব যে সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটো কি বুলি জনা যায়। এইটো প্ৰশ্ন প্ৰিভিয়াছ ইয়াৰ পেপাৰতো আহিছিল আৰু তোমালোক মই আগৰ ভিডিঅ'টো কৈছিলোঁ যে তোমালোকে MCQবোৰ অকল চাই গ'লে নহ'ব, তোমালোকে কিতাপবোৰৰ পৰা ইম্পৰ্টেণ্ট নোটছসমূহ চাব লাগিব, চেবা, NCERT আৰু অসম জাতীয় বিদ্যালয়ৰ কিতাপৰ পৰা। ঠিক আছে, তেতিয়াহে তোমালোকৰ পৰীক্ষা ভাল হ'ব। গতিকে মনত ৰাখিবা যে সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোকে সংশোধন বুলি কোৱা হয়। নেক্সট ইয়াৰে জানিবলগীয়া ইম্পৰ্টেণ্ট কথাখিনি হৈছে যে সংবিধানে চৰকাৰৰ তিনিটা অংগ যেনে কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকাৰ মাজত দায়িত্বসমূহ ভগাই দিছে। চৰকাৰৰ অংগ কেইটা? চৰকাৰৰ অংগ তিনিটা। কি কি? কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা। পৰীক্ষাত তোমালোকৰ ডিৰেক্টলি এনেকৈ প্ৰশ্ন নিদিয়ে যে সংবিধানৰ অংগ কেইটা আৰু কি কি, তেনেকৈতো প্ৰশ্নটো নিদিয়ে, তোমালোকৰ ইয়াৰ পৰাই বনাই দিব বা এনেকৈ এটা অপশ্যনত দি দিব যে তলৰ কোনটো সংবিধানৰ অংগ নহয়। অপশ্যন 4টাৰ ভিতৰত অপশ্যন থাকিব কাৰ্যপালিকা থাকিব, বিধানমণ্ডল থাকিব, ন্যায়পালিকা থাকিব আৰু এটা অপশ্যন দিব যে কোনটো তলৰ সংবিধানৰ চৰকাৰৰ অংগ নহয়, এনেকৈ ধৰণে প্ৰশ্নটো দিব। গতিকে এইখিনি যদিহে মনত থাকে তোমালোকৰ, তেতিয়াহে তোমালোকে সেই প্ৰশ্নটোৰ উত্তৰ ধুনীয়াকৈ লিখিব পাৰিবা। গতিকে এইখিনি তোমালোকে নোট কৰি ল'বা অথবা তোমালোকে বহিখনত লিখি ল'বা। এইখিনি তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়। ঠিক আছে, আৰু আমাৰ এপত যিসকল বন্ধু বান্ধৱে ক্লাছসমূহ কৰি আছে তেওঁলোকক মই ধুনীয়াকৈ এইখিনি দিয়ে দিছোঁ, গোটেইখিনি নোটছ তাৰ পৰা তোমালোকৰ পৰীক্ষাত আহিবই। ঠিক আছে, নেক্সট আমি চাওঁ আহা, জানি থোৱা অহাত কি দিয়া আছে যে বিধানমণ্ডলে ৰাষ্ট্ৰ পৰিচালনাৰ বাবে অত্যাৱশ্যকীয় আইন প্ৰণয়ন কৰে। কাৰ্যপালিকাই বিধানমণ্ডলে প্ৰণয়ন কৰা আইনসমূহ কাৰ্যকৰী কৰে। আৰু ন্যায়পালিকাই কি কৰে? বিধানমণ্ডলে প্ৰণয়ন কৰা আইনসমূহ সংবিধানসন্মত হৈছেনে নাই তাক চালি জাৰি চায় আৰু বিচাৰ ব্যৱস্থা পৰিচালনা কৰে। ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন প্ৰায়ে আহে লিখিত সংবিধান আৰু অলিখিত সংবিধানৰ ওপৰত, যে তলৰ কোনখন লিখিত সংবিধান বা অলিখিত সংবিধান কোনখন। ইয়াৰ পৰাই তোমালোকৰ প্ৰশ্ন কিন্তু পৰীক্ষাত প্ৰতি বছৰে আহি থাকে। গতিকে এইখিনিহে তোমালোকৰ বাবে বেছি ইম্পৰ্টেণ্ট হয়। গতিকে এইখিনি পঢ়াৰ আগত আমি ওপৰৰ কথাখিনি কিছু কথা আমি জানি লওঁ। এতিয়া চোৱা, ইয়াতে উল্লেখ কৰিছে যে আমাৰ চুবুৰীয়া ৰাজ্য নেপালত ৰাজতন্ত্ৰৰ প্ৰচলন আছিল, অৰ্থাৎ ৰজাই শাসন কৰিছিল, ৰাজতন্ত্ৰ আছিল, হয়নে? 1990 চনৰ সংবিধান মতে ৰাষ্ট্ৰৰ সকলো ক্ষমতাৰ অধিকাৰী আছিল ৰজা। আৰু ৰজাই আছিল কি? ৰাষ্ট্ৰৰ সকলো ক্ষমতাৰ অধিকাৰী। আৰু সেইটো বংশসূত্ৰে আছিল, দেউতাক মৰাৰ পিছত পুতেকে ৰজা হৈছিল, এনেকুৱা ধৰণে ৰজা হৈছিল। আৰু নেপালৰ জনসাধাৰণে ৰাজতন্ত্ৰ আঁতৰাবৰ বাবে 2006 চনত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে প্ৰতিবাদ আৰম্ভ কৰিছিল। আৰু নেপালৰ জনসাধাৰণ ইয়াৰ বাবে অসন্তুষ্ট আছিল, কাৰণ ভাৰততো কি আছে? গণতান্ত্ৰিক ব্যৱস্থা আছে, কাৰণে আমি ভোট দি আমি কোন মন্ত্ৰী হ'ব, কোন MLA হ'ব, এইবিলাক আমি চুজ কৰোঁ। ঠিক একেধৰণে নেপালৰ জনসাধাৰণেও ৰাজতন্ত্ৰৰ অৰ্থাৎ ৰজাৰ শাসনৰ পৰা তেওঁলোক অসন্তুষ্ট হৈ তেওঁলোকে ৰাজতন্ত্ৰ আঁতৰাবৰ বাবে 2006 চনত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে প্ৰতিবাদ আৰম্ভ কৰিছিল। আৰু প্ৰতিবাদ কৰাৰ দুবছৰৰ পিছত অৰ্থাৎ 2008 চনৰ এপ্ৰিল মাহত গণতান্ত্ৰিক নিৰ্বাচন হয় আৰু ৰাজতন্ত্ৰৰ অৱসান ঘটাই নেপালত আকৌ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা হয়।
ইয়াৰ কাৰণ হৈছিলে পূৰ্বৰ সংবিধানখনে জনসাধাৰণৰ স্বাৰ্থ আৰু বিশ্বাস প্ৰতিফলিত কৰিব পৰা নাছিল। ঠিক সেইদৰে ভাৰতৰ আন এখন চুবুৰীয়া ৰাজ্য ভূটানতো 2008 চনত নিৰ্বাচন পাতি ইয়াৰ শাসন ব্যৱস্থা জনগণৰ হাতত অৰ্পণ কৰে আৰু ফলস্বৰূপে তাত ৰজা থাকিলেও গণতন্ত্ৰ প্ৰতিষ্ঠিত হয়। গতিকে আমাৰ আন এখন চুবুৰীয়া ৰাজ্য কি হয় ভূটান। ভূটানতো 2008 চনত নিৰ্বাচন অনুষ্ঠিত কৰা হয়। যদিও তাত নিৰ্বাচন অনুষ্ঠিত কৰা হয় তাত যদিও ৰজা আছে তেতিয়াও কিন্তু গণতন্ত্ৰই প্ৰতিষ্ঠিত হয়। এনেধৰণৰ শাসন ব্যৱস্থাত ৰজা বা ৰাণী নামমাত্ৰ শাসনকৰ্তা তাত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে প্ৰকৃত শাসন কাৰ্য পৰিচালিত হয়। তাত কেৱল কি আছে এনেধৰণৰ শাসন ব্যৱস্থাত ৰজা বা ৰাণী নামমাত্ৰ শাসনকৰ্তা কেৱল তেওঁৰ নামতহে তাত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে প্ৰকৃত শাসন কাৰ্য পৰিচালিত হয়। গতিকে এইখিনিৰ পৰা তোমালোকৰ কুৱেশ্যন আহিব পাৰে যে কিমান চনত নেপালত গণতান্ত্ৰিক নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল। মনত ৰাখিবা 2008 চনৰ কোনটো মাহত এপ্ৰিল মাহত। ঠিক তেনেদৰে ভূটানত কিমান চনত হৈছিল এইটো তোমালোকে মনত ৰাখিবা 2008 চনত আছিলে ভূটানত। ঠিক আছে আৰু মনত ৰাখিবা ভূটানত এতিয়াও ৰজা বা ৰাণী নামমাত্ৰ শাসনকৰ্তাহে তাত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে প্ৰকৃত শাসন কাৰ্য পৰিচালিত হয়। গতিকে এইখিনি তোমালোকে মনত ৰাখিবা। এতিয়া চোৱা লিখিত সংবিধান আৰু অলিখিত সংবিধান এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে। ইয়াৰ পিডিএফটো তোমালোকে আমাৰ এপত পাবা। লগতে সম্পূৰ্ণ ভিডিঅ'টো যিসকল বন্ধু বান্ধৱী চাব বিচাৰে তোমালোকে আমাৰ এপটো ডাউনলোড কৰি ল'বা। ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তাত তোমালোকে নোটছ পিডিএফ কুৱেশ্যন আনচাৰ MCQ গোটেইবোৰ তাত তোমালোকে পাবা আৰু তাৰ পৰা তোমালোকৰ কুৱেশ্যনসমূহ পৰীক্ষাত আহিব আৰু সেইখিনি তোমালোকৰ চেবা NCERT অসম জাতীয় বিদ্যালয় কিতাপৰ পৰা সেইখিনি তোমালোকৰ বাবে প্ৰস্তুত কৰি উলিওৱা হৈছে।